সো হে গাইছ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মধ্যে আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ফৰ বি ব্লগছ। তো আজি বহুত দিনৰ মূৰত মানে কেমেৰা হাতত লৈছোঁ, একদম বঢ়িয়া এটা ভিডিঅ' বনাম বুলি। তো কেনেকুৱা হয় ভিডিঅ'টো ক'ব নোৱাৰিছোঁ, মানে বহুত দিনৰ মূৰত যিহেতু লৈছোঁ অলপ লাজো লাগছি, মানে কি ক'ম কি নক'ম, মানে অলপ লাগবই দিয়কচোন। বহুত দিনৰ মূৰত যেতিয়া ভিডিঅ' বনাব ওলছোঁ, তো মোটামুটি 2 মাহ 3-4 মাহ মানে হ'ল যেতিয়া ভিডিঅ' বনোৱাই নাই। তো এতিয়া ময়ো চোৱা নাই দিয়কচোন কেইমাহ হ'ল। এতিয়া মানে টাইম হ'ল মানে 11:30 হৈ গ'ল। তো এতিয়া এনে আৰু ভিডিঅ' বনাব মই ভাবছিলোঁ ভিডিঅ' নবনাম বুলি, কিন্তু কিবা এটা ইচ্ছা গ'ল ভিডিঅ' বনাম বুলি, মানে এতিয়া সেই হেৰিতে লৈ মানে ভিডিঅ' বনাম বুলি ওলছোঁ। তো চাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, মানে আমাৰ নতুন এটা কনচেপ্ট হাতত লৈছোঁ, মানে কি হয়। তো যদি ভালক ভালে কৰিব পাৰোঁ তো সেইখিনিও কৰিম, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বঢ়িয়াকৈ। মানে আমাৰ নতুন এখন নকওঁ লওক এতিয়াতে, পিছত ক'ম। তো আহি লওক, চাই থাকিব আপোনালোকে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মানে আমাৰ এটা বিশেষ মানে প্ৰব্লেম এটা হৈ আছে বৰ্তমান। আমাৰ মানে ইনভাৰ্টাৰটো হৈছে মানে, আৰু যিহেতু বা একেদিনত মানে এই 2 দিনমান ইমান মানে ৰ'দ দিছে, মানে ৰ'দত মানে গৰমৰ কাৰণে থাকিব পৰা নাই। তো মানে এই গৰমত যিটো হাৰত গৰম দিছে, সেই গৰম মানে কি জানেনে গাইজ, মানে লাইনটো মানে এনেকুৱা খেচৰা লাইন হৈ গৈছে, মানে লাইনটো গৰমৰ দিনত নাথাকে আৰু ঠাণ্ডাৰ দিনত কিন্তু পুৰা থাকে। সেইকাৰণে মানে কি হৈছে, আমাৰ আৰু এটা নাটক কৰিছে আমাৰ ইনভাৰ্টাৰটোই। গাইজ চাওকচোন, আমাৰ ইনভাৰ্টাৰটো হৈছে মানে এতিয়া মাৰি আছে ল', এই দেখছি না ইয়াতে ল' মাৰি আছে। আৰু কি জানে না, এইটো যদি বন্ধ কৰি দিওঁ, এইটো ষ্টাৰ্ট কৰি দিয়ালৈকে আহি গ'ল না, ইয়াতে আহি গ'ল আমাৰ মানে গাইজ এই চাওক দেখছি না, মানে আমাৰ এই এটা প্ৰব্লেম হৈ আছে। মানে বেটাৰীটো মানে আমাৰ বেয়া হৈছে গাইজ। বেটাৰীটো অলপমান এটা ভাল বেটাৰী আনিব লাগিব। মানে গাইজ কিবা এটা প্ৰব্লেম হৈ আছে গাইজ। আপোনালোকে হয়তো ভিডিঅ'গিলা মানে আমাৰ এইটো ভিডিঅ' চাই হয়তো বৰ পাব পাৰে, মানে কি জানে না, মানে আমাৰ অলপমান মানে ইচ্ছাও জনাই ভিডিঅ' বনাবৰ, মানে কি ক'ম, মানে অলপমান কেম্বও লাগি আছে। তথাপিতো মানে ভিডিঅ'টো বনাইছোঁ, আৰু মানে বহুত দিন যিহেতু বনোৱা নাই, তো চবেই কৈ আছে ভিডিঅ' বনাবাক লাগি। তো তাৰে কাৰণে অলপমান এনেই বনাইছোঁ দিয়ক, আৰু কি কৰিম। তো ঘৰতো গাইজ মানে এনাই থাকোঁ যিহেতু, এতিয়া ইফালেও কাম সিফালেও কাম কৰি আছোঁ। তো তাৰে মাজতো মানে আপোনালোকক ভিডিঅ' দিছোঁ দিয়ক। আৰু তো তাৰে ইমান কষ্ট কৰি বনাইছোঁ, তাৰপিছত ছাবস্ক্ৰাইবটো নকৰে, তো অলপ বেয়া লাগিব। আৰু গাইজ লাইকটো কৰি দিব, মানে অলপমান ভাল লাগিব দিয়কচোন, তেতিয়া মনটো ভাল লাগি থাকিব। তো তাৰে কাৰণে আমাৰ গাইজ মানে এইফালে পানী আমাৰ মাছ ধৰি আছে একদম বঢ়িয়াকৈ। আৰু এইফালে এই ড্ৰামত ভৰা আছে, এই যিটো ড্ৰামতো ভৰ্তি হৈয়ে আছে। আৰু এইফালে আমাৰ ফিল্টাৰটো কালি গাইজ ইয়াতে আহিছিলে, তো মানে ফিল্টাৰটো পৰি ইয়াৰ পৰা পৰিলে হয় অলপমানৰ কাৰণে, তো ইয়াতে অনা গৈছে ফিল্টাৰটো। তো আৰু এতিয়া চাওকচোন একবাৰ আকাশখন, মানে ইফাল চাইডে ইমান ক'লা কৰিছে, মানে ভাবছি বৰষুণ আহিব বুলিয়ে ভাবিছিলোঁ গাইজ। আৰু ইফাল চাইডে চাওকচোন, এই মাছখিনিত আৰু এখন হাত কি থৈ দিলে গাইজ, কি উত্তাপ দিছে, মানে তেতিয়াৰ পৰা ভিডিঅ' বনাবই পৰা নাই, এনেকুৱা গৰম ধৰিছে। তাৰ গাইজ চেয়াৰত বহিছোঁ দেখছি না, অৱস্থা নোহোৱা কৰি দিছে, আৰু ঘামে ধুয়ে কিবা কৰি দিছে, গা চা একদম মানে অৱস্থা নোহোৱা কৰি পেলাইছে। মানে আৰু গাইজ উত্তাপ নাছিকে, মা উছমান ৰ'দ দিছে দেই আজি, আৰু থাকিবই পৰা নাই। আৰু গাইজ এনেকুৱা জ্বালা পাইছোঁ, লাইনটোও নাই। আমাৰ যি ইনভাৰ্টাৰটো বঢ়িয়া, ইনভাৰ্টাৰটোৰ কাৰণে তাই মানে থাকিব মানে গৰম ঘামে ধুয়ে পেলাইছে, মানে অৱস্থা নোহোৱা দিছে দিয়ক গাইজ। বাপৰে বাপ আজি। A few moments later. এতিয়া মই যাম আৰু সেই কলফুল পাৰবে, এতিয়া বৰ্তমান কলফুল পাৰবে যাই আছোঁ। আমাৰ বস্তিত মানে আছে কলফুলটো, আমাৰ বস্তিত কলফুলটো পাৰব যাম। তো আৰু এতিয়া শান্তা এখন ল'ব লাগে, শান্তা এখন এতিয়া অলপমান ল'ব লাগে। চ' গাইজ এখন হৈছে শান্তা এখন লৈ যাই থাকোঁ গাইজ। মানে এতিয়া বৰ্তমান শান্তা লৈ আহিছোঁ, আৰু লৈ আহি কিনে যেতিয়া কলফুল কাটিব আহিছোঁ, কলফুল কাটিব আহি কিনে ইয়াতে বৰ্তমান বহি আছোঁ। কিহৰ কাৰণে জানে, আমাৰ তাতে লাইন নাই, তো ফেনৰ তলত বহি আছোঁ। এতিয়া উঠিব ইচ্ছা যোৱা নাই, মানে এনেকুৱা এটা গৰম লেভেলৰ গৰম ধৰিছে, মানে থাকিবই পৰা নাই। ইয়াতে বহি আছোঁ, এইবিলাক গান চান বন্ধ কৰাই। আৰু এতিয়া ইয়াতে বহি আছোঁ বঢ়িয়াকৈ, কথাখিনিও ক'ব নাযায়, এইবিলাক গান চান লগাই এতিয়া কপিৰাইট লাগিব ওলা। ইউটিউবাৰ নহ'লেও অলপ কপিৰাইট লাগিছে, অলপ নোহোৱা কৰি দিব এনে গাইজ। চাই থাকিব আপোনালোকে ভিডিঅ', এলাখানো কথা বাদ দিয়ক, নাচলেও নাই, আপোনালোকে চাব দিয়ক। হ'ব গাইজ দেখছি, ইউটিউবাৰ ইমান ডাঙৰ ইউটিউবাৰ নহ'লেও ইমান ঠেপটা কৰিছে, মানে ডাঙৰ ইউটিউবাৰ বনাই দিয়ক মোক, আপোনালোকে বনাই দিব লাগিব, ছাবস্ক্ৰাইবাৰ বাঢ়াই দিয়ক, তো মই বনি যাম তেতিয়া।
আৰু গাইজ এতিয়া কলফুল এটা পাৰি আনিলোঁ তো কলফুলটো পাৰবা যাওঁতে মানে এনেকুৱা এটা লেভেলৰ গৰম ধৰিছে তোমাৰ থাকিবই পৰা নাই বাপৰে বাপ ঘণ্টা চান্তা লৈ আৰু মায়ে আগত লৈ যাই আছে কলফুলটো মোৰ আৰু একদম অৱস্থা নোহোৱা হৈছে আৰু যাতে চাহেত পানী দিছে দিছে পানী কি আছিলে আমাৰ তাতে পাইপ মিচিঙৰ সেই পানী দিছে তো সেই তাতে গা চা ধুইছোঁ বঢ়িয়াকৈ আৰু এতিয়া আৰু গৰম উঠিছে ৰ'ব মানে থাকিবই পৰা নাই বাপৰে বাপ খুদা আয় ঐ ঐ আকাশখন চাক না একবাৰ বাপৰে বাপ কাকা অলপ ৰ'দটো কমোৱে নাই থাকিব পৰা নাই মানে দেখাম বুলি ভাবিছিলোঁ আপোনালোকে ইণ্টাৰেষ্টিং বস্তু এটাই মানে আমি এই গৰমত থাকিব পৰা নাই মানে কি ক'ম এনেকুৱা উষ্মান গৰম দিছে মানে গৰমত মানে থাকিব নোৱাৰা অৱস্থা আহিছে আৰু আমাৰ ফ্ৰিজটোত এনেকুৱা এটা দুৰ্বৃত্ত সেই ধৰছি তাতে মানে আমাৰ দুৰ্বৃত্ত এটা আক্ৰমণ কৰিছে আক্ৰমণ কৰা নাই মানে সি বঢ়িয়াকৈ দুৰ্বৃত্ত এটা মানে ঘুমিয়ে আছে ইয়াতে কি ক'ম মানে এইটো হৈছে ফ্ৰিজ এই ফ্ৰিজটো খুলি দিলোঁ দিয়াৰ লগে এটা বস্তু যাব নেকি এই গাড়ীটো দেখিছি না আমি থাকিব পৰা নাই গৰমত ই আহি কিনে ইয়াতে দেখিছি না আহি কিনে ইয়াতে বঢ়িয়াকৈ ফ্ৰিজৰ ভিতৰত ঠাণ্ডাত ঘুমি আছে দেখিছি না কি বঢ়িয়াকৈ আৰামত ঘুমি আছে দেখিলাকে তাতে কেনেকৈ তাতে ঘুমি একদম মানে পেট ফালা দি পৰি আছে সি মানে বৰফ হৈ কিনে তাতে পৰি সেইটো মচি দিয়কচোন এনে ইয়াতে সেই হৈ আছে আৰু 2,000 years later. ভাত চাত খোৱা গ'ল কমপ্লিট এতিয়া মানে দুপৰীয়া চাৰে তিনিটা মানে হ'ল আৰু মানে এতিয়া চাৰে তিনিটা হ'ল আৰু ভাত চাত খোৱা গ'ল কমপ্লিট বঢ়িয়াকৈ তো এতিয়া মানে কি কৰোঁ তাকে ভাবিছোঁ আৰু মানে ভাত চাত খাই কিনে কিবা এটা অলপ ঘুমটি লাগে দিয়কচোন এতিয়া অলপমান গেম চেম খেলাওঁ অলপ ঘুমাওঁ সেই দিয়কচোন আৰু মানে কি কৰিম তো আৰু ভিডিঅ'টো আজি শেষ নকৰোঁ কালিক লাগি থাকিব ভিডিঅ'টো তো কালি কি কৰোঁ চাব পাৰিব আৰু গাইজ আৰু পৰহি দিনা 6-4 দিনামানক লৈকে আৰু এটা ভিডিঅ' আহিব তো একেদিন মানে গাইজ ৰেগুলাৰ ভিডিঅ' দিম দিয়ক ৰেগুলাৰ নহয় একদিন এৰি একদিন বা 2 দিন এৰি একদিন সেনেকৈ দিম 2 দিন এৰি 2 দিন সেনেকৈ দিম আৰু ভিডিঅ'গিলা এনেতে এটা কথা কওঁ মানে আজি কণ্টেণ্ট বিশেষ একো নাই কণ্টেণ্ট বুলি নাই নাচব ভিডিঅ'টো এনাই চাব মানে কণ্টেণ্ট আকৌ বিশেষ কণ্টেণ্ট একো নাই তো মানে এনেই গেলা গৰম আৰু গৰমত এনে ভিডিঅ'টো ইচ্ছা গাল বনালোঁ তো ইউটিউবত পুনৰবাৰ কাম বেয়া হ'লোঁ তো বহুত দিনৰ মূৰত তো সেইটোৰ কাৰণে বনালোঁ এটা ভিডিঅ' মানে সেইটোৱে চাব আপোনালোকে তো ভাল পালে লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব আৰু আপোনালোকে এটা কাম কৰিব তো ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো যদি চাই আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰিব ভিডিঅ'গিলা আমাক অলপমান উঠাই দিয়ক আৰু কি ক'ম আৰু আপোনালোকক আৰু বেলেগ ৰিকুৱেষ্ট আকৌ কৰিব নোৱাৰোঁ অলপমান আমাক উঠাই দিয়ক তো সেয়ে আৰু বিশেষ একো কথা নকওঁ আমাক অলপ ছাবস্ক্ৰাইবাৰ বাঢ়াই দিয়ক তো উঠাই দিয়ক আমাকো অলপ মানে নতুন প্ৰজন্ম যেতিয়া উঠি যাওঁ আৰু তো সেইটোৱে কামনা কৰিব আৰু ভাল পালে আমাৰ লাইক শ্বেয়াৰ কমেণ্টটো কৰি থৈ দিব সেয়ে দিয়ক আৰু The next day. চ' গুড আফটাৰনুন গাইজ তো গুড আফটাৰনুন কৈছোঁ কিহৰ কাৰণে মানে এতিয়া বাজিল আঢ়ৈটা বাজি গ'ল ন এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কালি মই ভিডিঅ'টো মানে আধাতে মানে বন্ধ কৰি থৈ দিলোঁ কিহৰ কাৰণে বন্ধ কৰিছোঁ গমেই পাইছি মানে যিটো হাৰত কালি যিটো লেভেলৰ গৰম দিছিল তো সেই গৰমৰ কাৰণে মানে কালি বন্ধ কৰি থৈ দিছিলোঁ তো মানে এতিয়া আৰু মানে কাম বেয়া হ'লোঁ আৰু মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে বহুত সময় হ'ল মানে আৰু গাইজ এই চুলি পুৰা কাটি আহিছোঁ মানে আগৰ চুলি এনেকৈ অলপ কেম্বা হৈছিল তো এতিয়া বঢ়িয়াকৈ মানে চুলি কাটি আহিছোঁ তো কেনেকুৱা লগা হৈছে কমেণ্ট কৰি জনাব আৰু মানে ভিডিঅ'টো শেষ কৰিমেই আৰু বেছি সময় নাই মানে কালি কিহৰ কাৰণে কালি গৰমৰ কাৰণে বন্ধ কৰি থৈ দিছোঁ সেইকাৰণে মানে শেষ নকৰিলোঁ কালি আকৌ মানে ইচ্ছাই নাই কালাৰ ভিডিঅ' বনাব তো তাৰে কাৰণে মানে কালি নবনালোঁ তো এতিয়া মানে শেষ কৰিম বুলি ভাবিছোঁ তো চাই লওক আৰু কিবা এখন দেখিছোঁ দুটামান ক্লিপ চাওক আৰু এইমাত্ৰ মানে মই এখন মানে এটা ইউটিউবত চাই কিনে বনাইছিলোঁ মানে একোই নলাক মানে যি চাইছিলোঁ তো সেই চাই বনালোঁ তো বনালে মানে আকৌ এবাৰ কিবা আহিছে আঞ্জাখন ইমান চাওকচোন গাইজ দেখি দিওঁ ৰ'ব গুচাই নাযায় এই গাইজ দেখিছেনে আলুৰ এখন কিবা এখন চাই বনালোঁ তাতে ইউটিউবত একোই নলাক ইউটিউবত চাই কিনে বনাইছোঁ আকৌ মানে সেই ফলাই নাপালোঁ কেনেবা এতিয়া সদ হৈ তাতে যি মছলা দিছে গাইজ মই তাতে সেই দিলোঁ মানে আধা কিবা এখিনি মছলা নাই তো তাতে যি দিছিল মই সেই বনালোঁ আৰু বনাই কিনে এতিয়া কি হয় মই তাকে ভাবিছোঁ মানে আঞ্জাই হয় নে এখন কি হয় মই গমেই বনাই তো চাওঁ ৰ'বচোন খাই পেলাই আমাক দেখি আছোঁ
A few moments later. চিধা মানে কিবা কওঁ ভাত চাত খোৱা হৈ গ'ল কমপ্লিট তো বঢ়িয়াকৈ ভাতকেইটা খালোঁ তো ল'লোঁ এতিয়া মানে বঢ়িয়াকৈ আমাৰ গাইজ অলপ লাইন আহিছে আৰু তো অলপ ফেনৰ তলতে এতিয়া অলপ বহোঁ তো ফেনৰ তলত বহোঁ নহয় মই ঘুমিয়ে আছোঁ এতিয়া বৰ্তমান তো বঢ়িয়াকৈ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভাল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ তো আজিলৈ ইমানেই আছিল জয় আই অসম।